Hello everyone, মই ৰণিমালা হন এজ এ কনসালটেন্ট অৰিফ্লেমত মই কাম কৰি আছো। আজি আপোনালোকক মই দেখাইছো মোৰ ডেইলি স্কিন কেয়াৰটো আৰু ডেইলি স্কিন কেয়াৰ মই দিনত কেনেকৈ কৰোঁ সেইকাৰণে মই মুখ একদম পুৰা সিম্পল এটা আহিছো। মই আনকি লিপষ্টিকো লগোৱা নাই, আপোনালোকে চাব পাৰে। মই একদম এটা মুখ ধোৱা নাই, কিন্তু মই আপোনালোকক ধুই দেখাম বুলিয়ে মই এতিয়ালৈকে কেয়াৰ কৰা নাই। নহ'লে মই গা ধুই আহিয়ে ধুনীয়াকৈ মই নিজৰ স্কিন কেয়াৰখিনি কৰি লওঁ, দিনটোৰ কাৰণে ফ্ৰী হৈ যাওঁ। কাৰণ মই দিনটো এবাৰ যদি ব্যৱহাৰ কৰোঁ তাৰপিছত আৰু মোৰ দৰকাৰ নপৰে। আমাৰ স্কিন কেয়াৰ ইমানেই ধুনীয়া ৰিজাল্ট দিয়ে তাত। আৰু একদম মই যেতিয়া মানে মোৰ দোকানৰ পৰা আহি মেলি যেতিয়া মোৰ গধূলি হয় তেতিয়াহে মই আকৌ মানে নিজৰ নাইট কেয়াৰটো কৰোঁ। চ' আজি মই আপোনাক যিখিনি মোৰ ডে কেয়াৰ হয় মই সেইখিনি আপোনালোকক দেখাম। আৰু আমাৰ যিহেতু একদম 100% প্ৰুভেবল নভেজ প্লাছ হয়, চ' সেইকাৰণে আপোনালোকক নভেজৰে মই প্ৰডাক্টছ দেখাম। দুটামান প্ৰডাক্টছ পিছে মোৰ মানে হাজবেণ্ডৰ ট্ৰান্সফাৰ হ'ল আগৰতলা। মই তাত আগৰতলাত দুটামান বস্তু এৰি থৈ আহিলোঁ, তথাপি তাৰ একেই হয়, নভেজৰে হয়, কিন্তু মই ইউজ কৰি থকাই হয়। চ' সেইকাৰণে আপোনালোকক দেখাম। নেক্সট আকৌ মই বেলেগ এইকেইটা পিছত দেখাম। এইটো আমাৰ ক্লিনজাৰ হয়, প্ৰথম নভেজ আছিলে, তাৰ এইটো ক্লিনজাৰ হয়। তাৰপিছত আহিলে নভেজ প্লাছ। এতিয়া নভেজ প্লাছটো বহুত বেছি আপডেটেড হয়, তাত লুমিলক ছিষ্টেমো আছে। স্কিনখন আমাৰ যি ব্ৰাইটনেছ কৰিবৰ কাৰণে আৰু আমাৰ যিখিনি প্ৰব্লেম আছে সেইখিনি সম্পূৰ্ণ ছল্ভ কৰিবৰ কাৰণে। আৰু এটা মোৰ চিৰাম আছে, এইটো চিৰামটো আমি ব্যৱহাৰ কৰোঁ। এই চিৰামটো আপোনাৰ আজি ডেটত মাৰ্কেটত বহুত ধৰণৰ চিৰাম আছে, কিন্তু মই কওঁ এইটো নাম্বাৰ 1 চিৰাম হয়। মানে স্কিনৰ প্ৰতিটো প্ৰব্লেমছৰ লগতে ই যুঁজিবলৈ সক্ষম হয়। আৰু এটা আমাৰতো ডে ক্ৰীম য'ত SPF আছে। SPFে আমাৰ স্কিনখন ৰ'দৰ পৰা প্ৰটেকশ্যন কৰে, আৰু লগতেতো ছানস্ক্ৰীম আমাৰ থাকেই। আৰু এইটো হৈছে মোৰ আই ক্ৰীম। চ' এইটো আই ক্ৰীমে মোৰ এইটো নভেজৰে হয়, বাট মোৰ এইটো আগৰ ছেটটোৰ হয়। আৰু এতিয়া যিটো আছে সেইটো মই আগৰতলাত এৰি থৈ আহিলোঁ। নেক্সট আকৌ কেতিয়াবা আপোনালোকক দেখুৱাম। এতিয়া মই আপোনালোকক স্কিন কেয়াৰ কৰি দেখাম। প্ৰথম মই মুখখন অলপ তিয়াই লওঁ, তিয়াই লৈ পিনি মই আপোনাক দেখাই আছোঁ। এতিয়া মই মুখখন অলপমান তিয়াই ল'লোঁ, জাষ্ট অকণমান তিয়াই ল'লোঁ। আপোনালোকে পানী মাৰি হেৰি কৰি ল'ব পাৰে, কিন্তু মই অকণমান তিয়াই ল'লোঁ জাষ্ট মুখখনত মানে আপোনালোকক দেখাবৰ কাৰণে। জাষ্ট আমাৰ প্ৰডাক্টছ ইমানকণে দৰকাৰ, দেখিছেনে? একদম কম। আৰু এইটো স্পঞ্জটো আপোনালোকে অৰিফ্লেমতে পাব। অৰিফ্লেমৰ আমাৰ এইখিনি প্ৰডাক্টছ তো আপোনালোকে ইমানকণ ল'ব লাগে এই স্পঞ্জটোত। আৰু স্পঞ্জটোত আপোনালোকে ধুনীয়াকৈ মুখখন চাফা কৰিব। বহুতে কি কৰে অকল গালকেইখন ঘঁহিব বিচাৰে, কিন্তু গালকেইখন নহয়, আমাৰ এই টি জোনটো আপোনালোকে, কাৰণ এই টি জোনত যিমান খালা বামা আছে এইবোৰতে বেছি লেতেৰাবোৰ জমা হৈ যায়। চ' সেইকাৰণে মই এইখিনি ধুই আহিলোঁ, বাছ ইমানটোৱে। আৰু বহুত বেছি মানে বহুত বেছি দেৰি ব্যৱহাৰ কৰিব নালাগে, অকণমান সময় কৰিলে হ'ল। এতিয়া মই মুখখন ধুই আহিলোঁ, জাষ্ট পানী মাৰি ধুনীয়াকৈ মই মুখখন ধুই আহিলোঁ। যদি আপোনালোকৰ ওচৰত সময় আছে তেতিয়াহ'লে আপোনালোকে মুখতে পানীখিনি শুকাবলৈ দিব। আৰু যদি সময় নাই তেতিয়াহ'লে এনেকুৱা কোমল গামোচাৰে, আমাৰ গামোচাখনৰ আটাইতকৈ ধুনীয়া হয় মুখখন টুকিবৰ কাৰণে। আপোনালোকে এনেকুৱা ধুনীয়া ছফ্ট এখন গামোচাৰে জাষ্ট এনেকৈ জাষ্ট টুকি দিব। আৰু এতিয়া মই টুকা হৈ গ'ল। আমাৰ আচলতে এই ক্লিনজাৰটোৱে মানে আপোনাৰ যিটো নিজৰ মানে স্কিনৰ যিটো চেলছ বা নেক্সট ষ্টেপৰ কাৰণে আপোনাৰ স্কিনখন প্ৰিপেয়াৰ কৰি তোলে। এনেকৈ আপুনি জানিব পাৰে, মানে আমাৰ স্কিনৰ যিবোৰ ডেমেজ চেল আছে সেইবোৰক মানে প্ৰিপেয়াৰ কৰি দিয়ে। আৰু যিটো মানে স্কিনখনৰ যিটো আমাৰ ৱাটাৰ লেভেল আছে সেই লেভেলটো মেইনটেইন কৰিবৰ কাৰণে আৰু চেলছবোৰক ৰিভাইভ কৰিবৰ কাৰণে এই আমাৰ ফাৰ্ষ্ট ষ্টেপটো যিটো আমাৰ ক্লিনজাৰটো, সেই ক্লিনজাৰটোৱে সহায় কৰে। এইটোতো আমাৰ পুৰণা নভেজ হয়, এতিয়া যিটো আহিছে এইটো নভেজ প্লাছ হয়। নভেজ প্লাছৰ যিখিনি ছেট আছে, এতিয়া আমাৰ নতুন ক্লিনজাৰটো আছে, এইটোৱে আৰু বেছি ধুনীয়া কাম কৰে। আৰু এতিয়া মোৰ নেক্সট ষ্টেপ হৈ গ'ল আই ক্ৰীম। এইটো মোৰ পুৰণা ছেটৰে হয়, কিন্তু এতিয়া নতুনটোও আছে, কিন্তু মই এইটো মই এইটো আগৰতলাত থৈ অহা হ'ল। চ' সেইকাৰণে মই হাজবেণ্ডৰ তাত থাকি আহিল, চ' এইটো আজি ইয়াতে দেখাইছোঁ। আই ক্ৰীম প্ৰায় একেই লগোৱা ছিষ্টেমটো। এই ধৰণে ভাগ কৰি ল'ব
অনামিকা আঙুলিত জাষ্ট এইটো এই আমাৰ হাৰ্ডিটো আছে যে হাৰ্ডিটোৰ ওপৰত এনেকৈ ঘঁহিলেই হৈ গ'ল বেছি থকাখিনি মই ওপৰত ঘঁহি দিলোঁ তো আমাৰ আই ক্ৰীম হৈ গ'ল কাৰণ আই ক্ৰীমৰ কাম এইটোৱে যে আমাৰ ফাৰ্ষ্ট এজৰ যিটো মানে প্ৰভাৱ সেই এই চকুৰ ছাইডৰখিনিত পৰে তাৰ কাৰণে আপোনালোকে এই আই ক্ৰীমটো ব্যৱহাৰ কৰিবলগীয়া আৰু চকুৰ এই তলৰ যিবোৰ কোলা পৰা নিচিনা হয় এইখিনি আপোনালোকে মানে কিয়ৰ কৰিবলগীয়া কাৰণে আই ক্ৰীম ব্যৱহাৰ কৰিবলগীয়া হয় এইটো হৈ গ'ল চিৰামটো আপোনালোকৰ স্কিনখন যিটো আমাৰ স্কিনৰ যিবোৰ আমাৰ চেলছ হওক এইবোৰ ডেমেজ হৈ যোৱাৰ পাছত আমাৰ স্কিনটো বেছি প্ৰব্লেম কৰে আৰু এই চিৰামখিনিয়ে আপোনাৰ পিগমেণ্টেশ্যন আহা বাধা কৰে তিল যিবোৰ পৰে সেইবোৰ নাইকিয়া কৰিব ট্ৰাই কৰে আপোনালোকে স্কিনখন পূৰা হাইড্ৰেট কৰি ৰাখে চ' এইটো বিৰাটেই ধুনীয়া চিৰাম আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বাছ মই আঙুলিকেইটাহে ব্যৱহাৰ কৰিছোঁ এনেকুৱা নহয় যে আগৰ আমি যেনেকৈ ব্যৱহাৰ কৰোঁ তেনেকৈ নহয় বাছ আঙুলিকেইটাহে ব্যৱহাৰ কৰিছোঁ একো প্ৰেছাৰ দিয়া নাই মই বাছ এনেকৈ ইউজ কৰিছোঁ আৰু এতিয়া আহিলোঁ মোৰ ডে ক্ৰীম এই ডে ক্ৰীমটোৱে আমাৰ SPF আছে আৰু এই ডে ক্ৰীমটোৱে আপোনাৰ এণ্টি এজিঙৰো কাম কৰে লগতে আপুনি এইটো মাল্টি এক্টিভ হয় আমাৰ স্কিনৰ যিমানখিনি প্ৰব্লেম আছে সকলো ই শেষ কৰিব পৰা ক্ষমতা ৰাখে এই ধৰণে সৰু সৰুকৈ মই ডট কৰি ভাগ কৰি ল'লোঁ এতিয়া